নমস্কাৰ প্ৰিয়ান বৰা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি মই এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম অভিনয় জীৱনত ভদ্ৰ পৰিচয়। কবি প্ৰিয়ান বৰা। অভিনয় সঁচা, প্ৰতিজন মানুহে আজি অভিনয় কৰিব শিকিছে। কোনোবাই সুখৰ মুখা পিন্ধি অভিনয় কৰিছে আৰু কোনোবাই দুখৰ মুখা পিন্ধি অভিনয় কৰিছে। অভিনয় জীৱনত ভদ্ৰ পৰিচয় দিয়া মানুহজনক মূৰ্খ বুলি জ্ঞানীজনে কৰে সম্বোধন। অত্যাচাৰ জীৱনত এনেকৈ অত্যাচাৰী সহ্য কৰিব নোৱাৰি বহুজনে ত্যাগিছে জীৱন। সুখৰ অভিনয় কৰি দুখৰ প্ৰচাৰ কৰা মানুহজন আজি কেনেকৈ নিৰুদ্দেশ হৈ পৰিল। প্ৰতিহিংসাৰ দাপনত জ্বলি উঠিছে প্ৰতিজন মানুহ। অৰ্থহীন অজ্ঞান হৈ পৰিছে আজি। সকলো আজি স্বাৰ্থপৰ হৈ পৰিছে। আজি প্ৰতিজন মানুহ মনত কুবুদ্ধিয়ে বাস কৰিছে। সেইবাবে সকলো আজি অবুজন হৈ পৰিছে। মানৱীৰ এই ৰূপ কোনেও বুজিব নোৱাৰে। সঁচা ক'বলৈ গ'লে এই প্ৰকৃতিৰ সুবাস মনোমোহা। প্ৰতি মুহূৰ্তত এই জীৱনৰ আৱেগিক হৈ পৰিছে। খন্তেকীয়া জীৱনৰ মূল ক'ত শেষ হয় কোনেও নাজানে। এই কথা মনত ৰাখিবা। অভিনয় জীৱনৰ ভদ্ৰ পৰিচয়।